লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আজিৰ প্ৰথমটো খবৰে হৈছে যে অসম চৰকাৰৰ গৃহ বিভাগৰ সতৰ্কবাণী যে মিজোৰামত কৰ্মৰত হৈ থকা অসমৰ লোকসকলক সতৰ্ক হোৱাৰ আহ্বান অসম চৰকাৰৰ গৃহ বিভাগৰ যে এই সময়ছোৱাত অসমৰ নাগৰিকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান। যে অসম মিজোৰাম সীমান্তত সৃষ্টি হোৱা ঘটনাৰ পাছতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুয়ো ৰাজ্যৰ মাজত উত্তেজনা। যে অসমৰ নাগৰিকক মিজোৰামত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ আশংকাতে এই নিৰ্দেশনা জাৰি কৰা হৈছে। যে মিজোৰাম চৰকাৰ আৰক্ষী দল সংগঠনে ধাৰাবাহিকভাৱে অসমৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকাৰ অভিযোগ। আৰু ২ নম্বৰ খবৰটি হৈছে যে ১ ছেপ্টেম্বৰৰ পৰা অসমত বিদ্যালয়সমূহ খোলাৰ সম্ভাৱনা। যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য, অতি শীঘ্ৰেই পৰ্যায়ক্ৰমে অসমত খোলা হ'ব বিদ্যালয়সমূহ। যে প্ৰথম পৰ্যায়ত আৰম্ভ হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান। যে বিদ্যালয়ৰ খোলাৰ ক্ষেত্ৰত চৰকাৰে প্ৰকাশ কৰিব নতুন ছবি। যে পৰৱৰ্তী সময়ত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত লোৱা হ'ব পৰিকল্পনা। যে কোভিড পৰিস্থিতি সামান্য উন্নতিৰ বাবে বিদ্যালয় খোলাৰ চিন্তা চলাইছে ৰাজ্য চৰকাৰে। আৰু ৩ নম্বৰ খবৰটি হৈছে যে মায়াঙৰ শংকৰদেৱৰ বিদ্যা নিকেতনৰ কৃতি ছাত্ৰ কিশোৰ কুমাৰ ডেকাই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৬০০ নম্বৰৰ ভিতৰতে ৫৯০ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। যে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ ভিতৰতে নাম উজ্বলাই তোলা ছাত্ৰগৰাকীৰ এই সফলতাৰ বাবে উৎফুল্লিত হৈ পৰিছে সকলো শিক্ষক শিক্ষয়িত্ৰী, মায়াং অঞ্চলৰ ৰাইজ। যে কৰোনা মহামাৰীৰ বাবে পৰীক্ষাত বহিব নোৱাৰি দুখ প্ৰকাশ কৰিছে ছাত্ৰজনে। আৰু ৪ নম্বৰ খবৰটি হৈছে যে শুকুৰবাৰে পুৱাই টকিঅ' অলিম্পিকত ভাৰতৰ হৈ দ্বিতীয়টো পদক নিশ্চিত কৰি দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে লাভলীনা বৰগোহাঁইয়ে। যে শক্তিশালী প্ৰতিপক্ষ চাইনিজ টাইপেৰ বক্সাৰ নিয়েন চিন চেনক ৪-১ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ বক্সিঙৰ ৱেলটাৰৱেইট শাখাত ছেমিফাইনেলত প্ৰৱেশ কৰে। যে লাভলীনা বৰগোহাঁইৰ বিষয়ে নাজানা কেইটামান জানিবলগীয়া তথ্য জানি থওক। যে অসমৰ গোলাঘাটৰ বাৰমুখীয়াত ১৯৯৭ চনৰ ২ অক্টোবৰত লাভলীনা বৰগোহাঁইয়ে জন্মগ্ৰহণ কৰে। যে অসমৰ প্ৰথম মহিলা আৰু দ্বিতীয় বক্সাৰ হিচাপে লাভলীনাই অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰে। যে অসমৰ পৰা প্ৰথমগৰাকী এথলেট হিচাপে অলিম্পিকত পদক অৰ্জন কৰিবলৈ আগবাঢ়িছে ২৩ বছৰীয়া লাভলীনা বৰগোহাঁইয়ে। যে অলিম্পিকৰ পূৰ্বে যোগ্যতা অৰ্জনৰ বাবে যোৱা বছৰৰ ১৫ অক্টোবৰৰ পৰা ৫ ডিচেম্বৰলৈকে ইটালীত নিজৰ প্ৰস্তুতি চলাইছিল লাভলীনাই। যে লাভলীনাই ২০১৮ আৰু ২০১৯ চনত বিশ্ব চেম্পিয়নত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে ২০১৭ আৰু ২০২১ চনত এছিয়ান চেম্পিয়নতো ব্ৰঞ্জৰ পদক জয় কৰিছিল। যে লাভলীনা বৰগোহাঁইয়ে ২০২০ বৰ্ষত অৰ্জুন পুৰস্কাৰেৰে সন্মানিত হয়। এই পুৰস্কাৰ গ্ৰহণ কৰাৰ বাবে লাভলীনাই একেৰাহে ২৬ দিন কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল। তো এই আছিল আজিৰ আমাৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। আৰু ৫ নম্বৰ খবৰটি হৈছে যে এইবাৰ খেলা হ'ব ত্ৰিপুৰাত। পশ্চিমবংগৰ পাছত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে তৃণমূল কংগ্ৰেছে। যে PAC ইচ্ছুত উত্তাল ত্ৰিপুৰাত এইবাৰ আৰম্ভ হৈছে দলবাগৰাৰ খেল। যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক সুবল ভৌমিক, প্ৰকাশ দাসকে ধৰি কংগ্ৰেছৰ ৪০ জন বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে ত্ৰিপুৰা তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। যে বৃহস্পতিবাৰে সন্ধিয়া পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰতা বসু, সাংসদ কাকলি ঘোষ, দস্তিদাৰ ডেৰেক অ'ব্ৰায়ন আৰু আন এগৰাকী মন্ত্ৰী মলয় ঘটকৰ উপস্থিতিত এই যোগদান সম্পন্ন হয়। যে তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত সাংগঠনিক ভেটি শক্তিশালী কৰি
তুলিবলৈ পৰিকল্পিতভাৱে আগবাঢ়িছে যে দলটোৱে ৰাজ্যখনত তৃণমূলৰ অফিচিয়েল টুইটাৰ হেণ্ডেল AITC ত্ৰিপুৰা আৰম্ভ কৰিছে যে বৃহস্পতিবাৰে ত্ৰিপুৰাত সংবাদমেল তৃণমূল কংগ্ৰেছৰ নেতা তথা পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰতা বসুৱে কয় যে ত্ৰিপুৰাত বামপন্থী কংগ্ৰেছ আৰু বিজেপিক পৰীক্ষা কৰা হৈ গৈছে, বাকী আছে তৃণমূলৰ পৰীক্ষা। তো এই আছিল আজিৰ আমাৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰিব, থকা বেল আইকনটো টিপি দিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ।